এই বাইদেউ ঘৰত বিহু খাই আছোঁ দেই, ইমান ধুনীয়াকৈ দিছে নহয়, তাৰ মজা লাগিছে। এইখন হ'ল তিল, নাৰিকলৰ তিল। এইফালে হ'ল কেক, কিহৰ কেক? কণী। এইফালে হ'ল কি হয় বাইদেউ এইটো? এইটো তেল পিঠা, কলা বৰা চাউলৰ তেল পিঠা। আৰু এটি তিল আৰু গুড় বোলে, খুব মজা লাগে খাই। আমাৰ অসমীয়া আপোনালোকে বনাই খাব দেই ঘৰত। যদি আপোনাৰ মানে গৃহিণীয়ে নিদিয়ে, একদম জোৰ জবৰদস্তি বনাব। মই দেখুৱাই দিছোঁ, তিল চুজি, এইফালে নিমকি, ঘৰত বনোৱা নিমকি, কিনা নহয় আকৌ, ঘৰত বনোৱা। আৰু এতিয়া আছে কাষতে, এইটি গুড়ৰ নেকি, গুড় নাৰিকল, এই বাইদেৱে বনাই আছে। লগতে ৰুমিও মানে সহযোগ কৰিছিলে। লগত আহিন কি দিছে? ভুজিয়া ঘৰতে বনাই, বাদামো মানে এই বাদামটো কিনা বাৰু, কিন্তু ভুজিয়াটো ঘৰতে বনোৱা। ধুনীয়া। আজিলৈ সামৰোঁ, ধন্যবাদ। একদম ঘৰৰ মানে গৰু গাখীৰ লগত একদম চক, চাহটো কি ধুনীয়া চাহ। খাওঁ লাগিছিল নি আপোনালোকৰ? ইমান ধুনীয়া চাহ, একদম ওপৰত এটা মানে চাহমণি বহিছে। এই অসমীয়াত একেবাৰে কয় মানে জাল বুলি কয় যে, জাল ধৰিছোঁ। ঘৰত বনাবলৈ দিব দেই এনেকুৱা চাহ, খুব মজা লাগিব। ঠিক আছে, ধন্যবাদ।